हेलो गाइस আপোনালোকক নতুন ভিডিঅ' স্বাগতম জনাইছোঁ প্ৰথম নতুন বছৰৰ প্ৰথম আজি ভিডিঅ' আজি আমি ক'ত যাম যাই আছোঁ চাব জেল ৰোড আপোনালোকে ডিছক্ৰিপশ্যনত মানে চাই কিনে গম পাইছে কিজানি আমি ক'ত যাই আছোঁ জেল ৰোড যাই আছোঁ তাতে কেনেকুৱা বস্তু কি হয় দেখাম মোৰ লগত আহিছে মিষ্টাৰ তিৱাৰী এৰাই যাম জেল ৰোড গাইছ দেখিয়ে আহি গ'লো ফেঞ্চি বজাৰৰ মাজত ফেঞ্চি বজাৰ মাজেদি যাই আছোঁ আমি দেখিবলৈ পাইছে চাৰিওফালে দোকান ফেঞ্চি বজাৰৰ দোকানত কাপোৰৰ দোকান থাকে বহুত বিভিন্ন দোকান থাকে ইয়াতে আগত ডাইনেষ্টিক হোটেল আছে সকলোৱে জানে কিজানি তথাপিতো মই আপোনাক দেখাই দিছোঁ জুমকৈ দেখাই দিছোঁ মানুহৰ ভিৰ ইয়াত 3টা বজাত এইটো হৈ গ'ল ডাইনেষ্টিক হোটেল য'ত ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাক আহে ইয়াতে মানুহ বহুত আছে ভিৰৰ কাৰণে এইবিলাক জেকেট ঠাণ্ডা দিনত পিন্ধা জেকেট ধুনীয়া ধুনীয়া 500-600 টকাত ধুনীয়া ধুনীয়া জেকেট পাব আৰু এনেকুৱাই আৰু যিটো যি ছিজনত চব বস্তু আহি যায় ইয়াতে আমি নলওঁ বাৰু জেকেট আমি লৈছোঁ অলৰেডি 3-4 মাহ গুচি যায় যিহেতু ঠাণ্ডাৰ ছিজন ইমান নাথাকে গুৱাহাটীত জানে সকলোৱে গাঁৱত পায় অলপ ঠাণ্ডা এই চাৰ্টটো বহুত চলিছে না तिवारी ये बहुत चला हुआ ना कितना दाम पूछ सकते हैं क्या पूछो तो भैया सबका दाम कितना पड़ता है 500 सबका 500 कम नहीं है क्या 450 वाला फिक्स है कम नहीं होता আহি গ'লো ফেঞ্চি বজাৰ মাজ মজিয়া য'ত এইফালে আপোনালোকৰ চিধা এইফালে পৰা চিধা পুৰা কাপোৰৰ দোকান পাব ৰাস্তাত মানুহৰ ভিৰ দেখিবলৈ পাইছে অলৰেডি আমি য'ত আহিব খুজিছোঁ আমাৰ ডেষ্টিনি এইটো জেল ৰোড এই জেল ৰোডৰ ৰাস্তা হয় আমি যাই আছোঁ এতিয়া জেল ৰোডৰ ফালে छुआ नहीं वो से क्या बताओगे तुम गिफ्ट का दुकान है जैसे आपको गिफ्ट किसी को देना है हाँ तो इधर में आप दे सकते हैं इधर में आके परचेस करिए अच्छा कम रेट में मिलेगा मतलब दुकान मतलब इतना सारा दुकान है लेकिन वहाँ पे सेलिंग होता है इतना आदमी भरता है क्यों दूसरे का तो नहीं जाता है कल फैंसी बाजार में आता है क्यों क्योंकि फैंसी बाजार सेंटर पॉइंट है यहाँ पर सब मिलता है सब तरह का आदमी बैठता है इधर में सब बिजनेसमैन इधर ही बैठते हैं अच्छा जहाँ बेसी डायमंड आइटम होगा वहीं पर ना आदमी आएगा जब भी आओ तुम फैंसी बाजार में फिर मिलेगा ही मिलेगा ये आपका मेन पॉइंट ही है अच्छा देखो सब ये देखो इधर में शनि मंदिर हाँ आगे में शनि मंदिर है जेल रोड ये जेल रोड है आगे में कितना मतलब लेटरा था अभी मतलब बहुत साफ हुआ है असम तो मतलब सरकार है बहुत साफ किया है अच्छा लगता है वो पे आने से आगे में कितना मतलब कीचड़ पे फरा हुआ था कल अपना ये चारिआली है इतने आगत जेल रोड आगत बोले जेल रोड ये चारिआली এইফালে যাব পাৰি আপোনাৰ জুম কৰি দেখা দিছোঁ এইফালে যাব পাৰি এইফালে আপোনাৰ ফল মাৰ্কেট যায় এইফালে আপোনাৰ আগত যাব পাৰি আৰু এইফালে লাচিক ঘাট हाँ सबसे मिठाई का दुकान ये शर्मा स्वीट्स हाउस यार मिठाई अच्छा बनता है वो ये बोला आपको जूम करके देखा था ये शर्मा स्वीट्स यार धुनिया धुनिया मिठाई पाए दामो है सेनेकुवा टाइपर ये सब्जी मार्केट पूरा सब्जी पाब इते लेमू निकला है क्या तिवारी इतना छोटा इतना सारा अपने गैस देखिए पासे नेमू ये पूरा नेमू धुनिया धुनिया सब्जी देखिले खाओ खाओ लगी जाए गाइस ये लेकिन जगह थोड़ा दूसरा एरिया से थोड़ा गंदा है हाँ लेकिन इधर में गंदा है लेकिन लेकिन आज हो जाएगा ठीक हो जाएगा जैसे गवर्नमेंट सब चेक कर रहा है ऐसे धीरे धीरे टाइम लगेगा ये भी ठीक हो जाएगा लेकिन टेक्स सुरक्षा वही लोग करता है ना সম্পূৰ্ণকৈ আপুনি সব পুৰা ফলৰ মাৰ্কেটবিলাক পাব দেখিবলৈ পাব এছাৰাফালে চব ফলৰ মাৰ্কেট জুম কৰি দেখাই দিছোঁ অলপমান সকলোৱে ফল মূল এইফালে আছে ড্ৰেগন ফ্ৰুট কিবা কিবি এনেকুৱা আছে আমাৰ কাৰণে উপলব্ধ নহয় বহুত দাম হয় ড্ৰেগন ফ্ৰুটৰ আমি এতিয়া ল'ব নোৱাৰিম তাৰপিছত আপোনালোকক দেখাব আহিছোঁ কি পায় আৰু যিহেতু আমাৰ বিহু আহি আছে মাঘ বিহু তাৰ কাৰণে ধুনীয়া ধুনীয়া নাৰিকল ওলাইছে নাৰিকল যোৰা সোধোঁ কিমানকৈ দিয়ে নাৰিকল দেখা পাব আপোনালোকে আৰু গম পাব নাৰিকল এইবিলাক নাৰিকল আছে কিমানকৈ যোৰা হয় भैया नारियल कितना करके दिया भैया 100 में कितना दिया है 100 में 3 অকণমান দেখাবলৈ সব্জি মাৰ্কেট এইটো সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ গতিকে আমাৰ লাঞ্চ টাইম 30 মিনিটছ 40 মিনিটছ হয় তাৰ কাৰণে আমি সম্পূৰ্ণ দেখাব নোৱাৰিম নেক্সট টাইম আমি ভালকৈ দেখাম আপোনালোকক
আৰু চাবলৈ পালে যি বিহু আহি আছে, বিহুৰ কাৰণে বস্তুবিলাকৰ দাম বাঢ়ি আছে। নাৰিকলৰ দাম সুধিলোঁ 100 টকাত 4টা দিছে, 5টা দিব কৈছিলোঁ, বাট নিদিলে। নানিলোঁ দিয়ক গাইছ আজি। তাৰপিছত আহিব লাগিব ওচৰতে আমাৰ, যিহেতু আমাৰ ফেঞ্চি বজাৰ আমাৰ ডিউটিৰ পৰা পিছত আহিম। तिवारी मतलब फैंसी बाजार में क्या है, एक दुकान लगाना चाहिए, बड़ा अच्छा था ना। बम्पर चलेगा, बम्पर चलेगा, लेकिन दुकान का भी आ रहा है, हाँ भी आ रहा है, मतलब सेल भी होगा, मतलब फैंसी बाजार में बिहू पूजा मतलब जैसे सीजनल नहीं है, सीजनल बनाएगा ना, हाँ। सीजनल बनना है व्यापारी तो खोल सकते हैं, मतलब दुकान ले लो। हाँ, दुकान तो बहुत पैसा लगेगा। दुकान नहीं तो आपकी 10-15 लाख लग जाएगा। सकते हैं रास्ते में, हाँ, रास्ते में लगा सकता है, मसाला लगाने पड़ेगा। मतलब बिजनेस करने का मतलब यही मतलब लगा है, बिजनेस करने का, कोई भी बिजनेस का। जैसे हम लोग का 30 मिनट है हाँ, खाने का लंच पीरियड, ये लोग का तो लंच पीरियड नहीं है, ये लोग अपना धंधा कर रहा है, ये लोग अपना रिस्क में है, अपना पैसा कैसे कमाना है जानता है। मतलब और क्या बोलेगा, आदमी लोग सोचना पड़ेगा कैसे कमा सकता है पैसा। पैसा तो आपका इधर में बहुत कष्ट कमाता है। ये हम लोग जैसे बिल्डिंग तो मक्खन बहुत दुनिया मिठाई पाए। चोरी खाएगा क्या मिठाई? चलो एक खाएगा, चलो एक खाता है, मक्खन भोग दुकान का है, हम एक मिठाई खाएगा। और फैंसी बाजार মাজতে আছে মাখন ভোগৰ ওচৰত চাচা পান শ্বপ, আমি পান খাম এতিয়া। আমি মাখন ভোগত খাই লৈ এটা ভোগত পান ভৰাই যায়, সেইটো মই ফেঞ্চি বাজাৰ এটা পান খাওঁৱে লগতে নাও। আৰু এইফালে আপুনি খাবলৈ এতিয়া মছজিদ, ফেঞ্চি বাজাৰ মছজিদ বুলি কয়। আমি ফেঞ্চি বজাৰৰ পৰা ওলাই আহিলোঁ, আৰু ওপৰত দেখিবলৈ পাইছোঁ এইটো কনষ্ট্ৰাকশ্যনৰ কামত ব্যৱহাৰ হয়, যিহেতু আমাৰ MMC হস্পিটেল বনাই আছে, তাৰ কাৰণে ব্যৱহাৰ হৈ আছে। আৰু এইফালে আমি যাম, সেইটো ওচৰতে কুপচন এণ্ড চন্স মিউজিক ডক। আৰু আমি এফালে আগত যাই আছোঁ, সেইটো আমাৰ এফালে আমাৰ ডিউটি যেনে পাণবজাৰ, আৰু তাৰ কাষতে আছে আপোনাৰ কুপচন চন্দ্ৰ, এইটো এফালে ফুড মিক্স ফুডৰ দোকান। আৰু আছে নতুনকৈ দিছে এইটো দোকানটো, চিল্কা লয় কাপোৰৰ দোকান সকলো। আজি ডিউটি শেষ কৰি আহি ইয়াত দেখিবলৈ পাইছে ইমান জাম গাড়ীৰ, যিহেতু চব প্ৰাইভেট গাড়ী আহি, যিহেতু গাড়ীবিলাক বন্ধ আছিল, বাছ। চ' গাইজ ডিউটিৰ পৰা ওলাই কিনে জাম পালোঁ, জাম পাই মোটামুটি পল্টন জামটো পালোঁ, আৰু এই জাম ভাঙি মই খোজকাঢ়ি আহিলোঁ, মোটামুটি আধা ঘণ্টা হৈ গ'ল খোজকাঢ়িবৰ কাৰণে। গাইজ ভাগৰ লাগিছে। পাহাৰৰ লগত আহিলোঁ পল্টনলৈকে, তালৈকে গাড়ী নাই আজি, গম পাই আজি গাড়ী নাই আজি, কাৰণটো গম পাইছে, কাৰণটো মই নকওঁ নতুনকৈ। ত' গাইজ খোজকাঢ়ি যাই আছোঁ এতিয়া বিৰুবাৰীলৈকে, ব'লক। আৰু গাইজ মই আহি বিৰুবাৰী পাহাৰ পালোঁ, এই বিৰুবাৰী পাহাৰৰ ওপৰত যাই আছোঁ মই। বেছি পাহাৰৰ ওপৰত নাথাকোঁ, কিন্তু অলপমান উঠিব লাগে, বহুত ভাগৰ লাগে গাইজ। ডিউটিৰ পৰা এনেকৈ পাহাৰত উঠিবৰ কাৰণে উপায়টো নাই। গাইজ আৰু মোৰ ৰুমৰ ওচৰতে এইখিনি নাইট ভিউ, বহুত ধুনীয়া দেখি, অলপ জুম কৰি দেখাই দিছোঁ অলপ। নাইট ভিউ বহুত ভাল লাগে ওপৰৰ পৰা, গৰম দিনত ধুনীয়া বতাহ আহি থাকে ইয়াতে, আৰু তললৈকে এনেকৈ মই নামি যাব লাগে। চ' প্লিজ ভিডিঅ' বনাওঁ তাৰ মাজতে আপোনালোকক দেখুৱাৰ কাৰণে। চ' প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকৈ বহুত কষ্ট হয়। আৰু বহুতো মোৰ ৰুম, আমি ইয়াতে থাকোঁ। ত' গাইজ ডিউটিৰ পৰা মই আহি গ'লোঁ, আৰু আহি আপোনাৰ যিখিনি ৰুমত কৰিবলগা কাম, মানে এইফালে দেখিবলৈ পাইছে বাচন আৰু চাফা কৰিলোঁ। এইটো মোৰ ৰুম, বহুখন মোৰ বিচনা, আৰু এইটো মোৰ লগৰটোৰ বিচনা, ইয়াতে আমি এনেকৈ থাকোঁ। লগতে আহি পোৱা নাই, এতিয়া আহি আছে। প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত যোনে আহে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব, মানে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে। ত' ছানডে মই যাই আছোঁ, আৰু ক'ত যাম গম পাব, মানে সকলোতে গৈছে সেই জেগাটোত। চ' ছানডে মই যাম, আৰু ছানডে ব্লগটো নাপাব, সোমবাৰ বা মঙলবাৰে ব্লগটো পাই যাব। আৰু এডিট কৰোঁতে বহুত টাইম লাগে, কিয়নো মই 12 ঘণ্টা জব কৰি আছোঁ, সেইটো টাইম লাগে অলপ। ৰাতি ধৰক খানা পিনা খোৱাৰ পিছত টোপনিও লাগে, তাৰ মাজতে সময় উলিয়াই আপোনালোকৰ মাজত এডিট কৰি ভিডিঅ' মই দিওঁ। ৰেগুলাৰ দিব নোৱাৰোঁ, সেইকাৰণে চেষ্টা কৰিম ভাল ভাল ভিডিঅ' দিবৰ কাৰণে।
যোৱা বছৰ ভিডিঅ'বিলাক চাইছে আপোনালোকে ইমান ভাল হোৱা নাই এইবাৰৰ ভিডিঅ'বিলাক অলপমান ইম্প্ৰুভ কৰিব চেষ্টা কৰিম আপোনালোকে কমেণ্ট কৰিব কেনেকৈ কি কৰে কি হয় যিহেতু মই বেছি হোৱা নাই ইউটিউব চেনেলটো খুলিব চ'